নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বৃত্তচিত্ৰ বা পাইচিত্ৰৰ বিষয়ে নিশ্চয় শুনিছা। যিকোনো তথ্যক বৃত্তাংশত ভাগ কৰি দেখুওৱা চিত্ৰ এটাকে পাইচিত্ৰ বা বৃত্তচিত্ৰ বুলি কোৱা হয়। গণিতত পাইচিত্ৰ অধ্যয়ন আৰু অংকন অতি প্ৰয়োজনীয়। আহা আমি বৃত্তচিত্ৰ বা পাইচিত্ৰ অংকন কৰিবলৈ শিকো। এটা পাইচিত্ৰ বা বৃত্তচিত্ৰ অংকন কৰিবলৈ আমাক পেন্সিল আৰু কম্পাস, এটা কোণমান যন্ত্ৰ, স্কেল আৰু যদি লগত থাকে তেনেহলে ৰঙীন পেন্সিলৰ প্ৰয়োজন হ'ব। ৰঙীন পেন্সিলটো ব্যৱহাৰ নকৰাকৈও পাইচিত্ৰ অংকন কৰিব পাৰি, কিন্তু ৰং ব্যৱহাৰ কৰিলে কি হ'ব, যেটো পাইচিত্ৰ আমি বনাম সেইটো আকৰ্ষণীয় হ'ব, দেখিবলৈ ধুনীয়া হ'ব আৰু স্পষ্ট হ'ব। আহা আমি বৃত্তচিত্ৰ বা পাইচিত্ৰ অংকন আৰম্ভ কৰোঁ। উদাহৰণ হিচাপে প্ৰশ্ন এটা লৈছো আমি। তলত 60জন মানুহৰ প্ৰত্যেকৰে নিজৰ নিজৰ প্ৰিয় খেলৰ তথ্য দিয়া হৈছে। তথ্যখিনি ব্যৱহাৰ কৰি এটা বৃত্তচিত্ৰ অংকন কৰা। ইয়াত 60জন মানুহে ভাল পোৱা খেলৰ বিষয়ে দিয়া আছে। খেলৰ নাম তোমালোকে দেখিছা। খেলৰ নাম ক্ৰিকেট 20জন মানুহে ভাল পায়, ফুটবল 18জন মানুহে ভাল পায়, কাবাডী 12জন মানুহে ভাল পায় আৰু বেডমিণ্টন 10জন মানুহে ভাল পায়। ইয়াত মুঠ 60জন বুলি উল্লেখ কৰা আছে। আমাক যদি মুঠ দিয়া নাথাকে তেনেহলে আমি মুঠ উলিয়াই ল'ব লাগিব। তো পাইচিত্ৰ অংকন কৰাৰ আগতে আমি এটা তালিকা প্ৰস্তুত কৰিব লাগিব। এইটো হৈছে এটা তালিকা। তো আমি কি কৰিম, প্ৰতিটো ভাগৰ বাবে কেন্দ্ৰীয় কোণৰ পৰিমাণৰ তালিকা। আমি খেলবিলাক লিখিছো ক্ৰিকেট, ফুটবল, কাবাডী, বেডমিণ্টন। সেকেন্ড যেটো কোঠালি আছে তাৰ ওপৰত আমি মানুহৰ সংখ্যা লিখিম। তাৰপিছত 3 নম্বৰ যেটো কোঠালি আছে আমি ওপৰত অনুপাত লিখিম। অনুপাত বা ভগ্নাংশত লিখিব পাৰি। আৰু যেটো এখৰ কোঠালি আছে তাত কেন্দ্ৰীয় কোণ। কেন্দ্ৰীয় কোণ। তো এই দুটা কোঠালিত সদায় এইটোৱে থাকিব, কিন্তু এই দুটা কোঠালিত ওপৰত লিখা খেলৰ নাম, মানুহৰ সংখ্যা এইটো প্ৰশ্নত চাই হ'ব। যদি প্ৰশ্নত বেলেগ তথ্য দিয়া আছে তেনেহলে আমি বেলেগকৈ লিখিব লাগিব। এতিয়া আমাৰ মানুহৰ সংখ্যাবিলাক দিয়া আছিলে। ক্ৰিকেট খেল ভাল পোৱা মানুহৰ সংখ্যা 20, ফুটবল ভাল পোৱা মানুহৰ সংখ্যা 18, কাবাডী ভাল পোৱা মানুহৰ সংখ্যা 12 আৰু বেডমিণ্টন ভাল পোৱা মানুহৰ সংখ্যা আছে 10। টোটেল আছিলে আমাৰ কিমান 60। তো অনুপাত বুলি ক'লে যেটো নিৰ্দিষ্ট খেলৰ লগত মুঠ সংখ্যাৰ অনুপাত। আমি এটা এনেকৈ লিখিম 20 মুঠ হৈছে কিমান 60। ইয়াত 18 মুঠ হৈছে 60। এইটো হৈছে 12 কাবাডী খেল ভাল পোৱা মানুহৰ সংখ্যা, টোটেল হৈছে 60। বেডমিণ্টন ভাল পোৱা মানুহৰ সংখ্যা টোটেল হৈছে 60। তেনেকে আমি অনুপাতটো উলিয়াম। যেটো সংখ্যা ইয়াত লিখিম সেই সংখ্যাটো ওপৰত লিখিব লাগিব আৰু তলত যেটো মুঠ পাম আমি, যদি মুঠ প্ৰশ্নত দিয়া আছে এইটোৱে হ'ব, যদি দিয়া নাই তেনেহলে আমি মুঠ উলিয়াই ল'ম প্ৰথমতে। তাৰপিছত কেন্দ্ৰীয় কোণ উলিয়াবলৈ এই অনুপাতটো লিখিম। এনে লিখি ল'ম আমি প্ৰথমতে 18/60 এটা 12/60 এটা 10/60। তাৰপিছত ইনটু 360 ডিগ্ৰী সমান গোটেইখিনি একে লিখিম। 360 লিখাৰ কাৰণ হৈছে বৃত্তৰ যেটো কেন্দ্ৰ আছে কেন্দ্ৰত 360 ডিগ্ৰী কোণ হয়, কাৰণে 360 লিখিব লাগে প্ৰতিটোত।
সদায় এইটো এনেকৈ লিখিব লাগে 360 ডিগ্ৰী আমি কটাকটি কৰিম এইটো 60 360 কেইবাৰ যাব 6 বাৰ যাব 60 360 6 বাৰ গ'ল তো 6 দুগুণ 12 অন্য এটা আহিল 120 ডিগ্ৰী ঠিক তেনেকৈ এইটো 60 360 6 বাৰ গ'ল 848 6 গুণ 6 4 10 108 ডিগ্ৰী হ'ল এইটো 6 360 60 360 6 বাৰ গ'ল 6 12 পূৰণ কৰিলে 72 ইয়াতে কি হ'ব 6 এইটো হ'ল 6 ডিগ্ৰী তে যি কোনখিনি আছে আমি কোনখিনি যোগ কৰিলে কিমান হ'ব লাগিব 360 ডিগ্ৰী হ'ব লাগিব তোমালোকে এইবিলাক যোগ কৰিও চাব পাৰা 360 ডিগ্ৰী হ'ল যে আমাৰ কেন্দ্ৰীয় কোণ যেটো আমি গোটেই তালিকাটো বনোৱাৰ উদ্দেশ্য হৈছে এই কোণবিলাক উলিওৱা সেইটো হ'ল 120 ডিগ্ৰী 108 ডিগ্ৰী 72 ডিগ্ৰী আৰু 60 ডিগ্ৰী এই তালিকাটো সম্পূৰ্ণ হ'ল এতিয়া ইয়াৰ পিছত এই কোণবিলাক আমি এটা বৃত্তত বহুৱাম ৰাইট হৈছে এটা বৃত্ত আমি যিকোনো ব্যাসাৰ্ধ লৈ এইটো সৰু ডাঙৰ তোমালোকৰ ইচ্ছা মতে সৰু ডাঙৰ বনাব পাৰিবা তো যিকোনো ব্যাসাৰ্ধ লৈ এটা বৃত্ত অংকন কৰিম বৃত্ত অংকন কৰাৰ পিছত এই কোণবিলাক এই বৃত্তটোত বহুৱাব লাগিব উপস্থাপন কৰিব লাগিব তাৰ কাৰণে আমি কোণমান যন্ত্ৰৰ সহায় ল'ম এতিয়া আমি যিকোনো এটা বৃত্তটোত যিকোনো এটা ব্যাসাৰ্ধ টানিম এটা ব্যাসাৰ্ধ এই ব্যাসাৰ্ধটো য'ত টানিলে হ'ব এফালে টানিব পাৰি এফালে টানিব পাৰি যিকোনো এটা ব্যাসাৰ্ধ টানিলো তাৰপিছত আমাৰ প্ৰথম কেন্দ্ৰীয় কোণটো আছে 120 ডিগ্ৰী তো কোণমান যন্ত্ৰৰ সহায়ত তোমালোকে নিশ্চয় জুখিব জানা কোণমান যন্ত্ৰৰ সহায়ত আমি 120 ডিগ্ৰীৰ কোণ এটা বনাম এইটো 10 20 30 40 50 60 70 80 এনেকৈ কৰি 120 টো ইয়াত আছে তো আমি সৰু বিন্দু এটা দিলো 120 তাৰপিছত এই বিন্দুটোৰ কোনে কোনে কেন্দ্ৰৰ লগত তাক সংযোগ কৰিম বৃত্তটোৰ বাহিৰত টানিব নালাগে ভিতৰতে টানিব এইটো হ'ল 120 ডিগ্ৰী তাৰপিছত এতিয়া আমি ইয়াৰ পিছৰ কোণটো আছিলে 108 ডিগ্ৰী 108 ডিগ্ৰী তো 108 ডিগ্ৰী কোণ বনাওঁতে এতিয়া আমি কোণমান যন্ত্ৰটো ইয়াত থম এইটো থলো তাৰপিছত এনেকৈ 10 20 30 40 50 60 110 ইয়াত আছে তো 108 বুলি ক'লে ক'ত হ'ব এইটো ইয়ালৈকে 110 হ'ল 2 হৰৰ দুটা দাগ কম কৰিম 108 109 110 ইয়াৰ পৰা আমি সংযোগ কৰিম কেন্দ্ৰক এনেকৈ সংযোগ কৰিলোঁ আমাৰ দুটা হৈ গ'ল 3 নম্বৰত আছে 72 ডিগ্ৰী এতিয়া আমি আকৌ ইয়াত থম এনেকৈ 72 ক'লে এইটো 70 হ'ল তাৰপিছত 2 72 ইয়াকো সংযোগ কৰিম আমি কেন্দ্ৰৰ লগত এইটো হ'ল থাকি যোৱা কোণটো জুখিবলৈ থাকি যোৱা কোণটো আছিলে কিমান 60 ডিগ্ৰী এইটো লাষ্টৰ যিটো কোণ আছে এইটো আছে 60 ডিগ্ৰী তাৰপিছত আমি এনেকৈ চিন দি ল'ম বেলেগ বেলেগ কোঠালে এতিয়া ধৰা এনেকৈ চিন দিয়া আছে এইটোত ক্ৰছ চিন দিয়া আছে এইটোত বেলেগ চিন দিছোঁ আৰু এইটোত বেলেগ চিন দিছোঁ এনেকৈ বেলেগ বেলেগ ৰং ব্যৱহাৰ কৰিব পাৰিম যেহেতু প্ৰতিটো কোঠালীয়ে বেলেগ বেলেগ তথ্যক বুজাইছে সেইকাৰণে আমি বেলেগ বেলেগ চিন দিম বা ৰং দিম তাৰপিছত এই কোঠালীবিলাকতো সেই চিনবিলাক লিখিম এফালে প্ৰথমতে এনেকৈ দিয়া আছে তাৰপিছত এনেকুৱা আছিলে তাৰপিছত এইটো চিন আমি ব্যৱহাৰ কৰিছিলোঁ
তাৰপিছত এই চিন আমি ব্যৱহাৰ কৰিছোঁ। 4টা কোঠালিত 4টা বেলেগ বেলেগ ধৰণৰ চিন দিয়া আছে। যদি 5টা থাকে আমি এনেকৈ লিখিম, প্ৰতিটো বেলেগ বেলেগ। আৰু কোনটো তথ্যই কি উচাইছে বেলেগ বেলেগকে লিখিম। এইটোৱে কি উচাইছে, এইটোৱে ক্ৰিকেট খেল উচাইছে। ক্ৰিকেট খেল ভাল পোৱা মানুহৰ সংখ্যা। তাৰপিছত এইটো বুজাইছে ফুটবল। তাৰপিছত এইটো বুজাইছে কাবাডী। এইটো বুজাইছে বেডমিণ্টন। এইটোৱে বেডমিণ্টন খেল ভাল পোৱা মানুহৰ সংখ্যা আছে। এতিয়া যদি আমাক এই পাইচিত্ৰত দিয়া আছে আৰু যদি টোটেলটো কোৱা আছে 60, আমি প্ৰতিটো খেল ভাল পোৱা মানুহৰ সংখ্যাটো নিজে উলিয়াই ল'ব পাৰিম। টোটেলটো আছিলে কিমান 60 ইনটু ক্ৰিকেট খেল ভাল পোৱাটো হৈছে 120 ডিগ্ৰী ইনটু 360 ভিতৰত 360 ডিগ্ৰীৰ ভিতৰত 120 ডিগ্ৰী হৈছে ক্ৰিকেট খেল ভাল পোৱা মানুহৰ সংখ্যা। এইটো 60 360 কেইবাৰ যাব, 6 বাৰ যাব। আকৌ 6 120ক 20 বাৰ যাব। তো 20 হৈছে ক্ৰিকেট খেল ভাল পোৱা মানুহৰ সংখ্যা। এনেকৈ আমি পাইচিত্ৰ যদি দিয়া থাকে সেই পাইচিত্ৰৰ সহায়ত কি তথ্য দিয়া আছে তথ্যখিনিও আমি উলিয়াই ল'ব পাৰিম। ঠিক তেনেকৈ বাকীখিনি উলিয়াব পাৰি। 180 108 ডিগ্ৰী আছে, 180 নহয় সৰি 108 ডিগ্ৰী 72 ডিগ্ৰী, এইখিনি গোটেইখিনি এইখিনিৰ সহায়ত আমি সংখ্যাখিনি উলিয়াব পাৰিম, প্ৰতিটো খেল ভাল পোৱা মানুহৰ সংখ্যা। তো আমি পাইচিত্ৰ অংকনটো শেষ কৰিলোঁ। তোমালোকে নিশ্চয় বুজি পাইছা। যদি বুজি পাইছা তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। লগতে যদি কিবা অসুবিধা থাকে তেনেহ'লে কমেণ্ট কৰি